Hello everyone. So মই আজি আপোনালোকৰ আগত আন এটা শাকৰ চব্জি লৈ আহিছোঁ। ড্ৰোন শাক নিশ্চয় চিনি পায় সকলোৱে। বলকচোন বনাও আজি। মই অলপ বেলেগকৈ বনাইছোঁ। তাৰ কাৰণে কি লাগে চাওঁ আহক। এয়া মই ড্ৰোন শাক অলপ লৈ লৈছোঁ আৰু ভালদৰে ধুই লৈছোঁ। লগত এটা পিয়াজ কাটি লৈছোঁ স্লাইসকে, এটা সৰু সৰুকে জলকীয়া কাটি লৈছোঁ আৰু লগত লৈছোঁ এটা কণী। এতিয়া ড্ৰোন শাকখিনি মই সৰু সৰু মিহি মিহিকে কাটি ল'ম। শাকখিনি কাটি লৈ মই কেৰাহী এটা গৰম হ'বলৈ দি দিছোঁ তেল, আৰু তাত মই কাটি থোৱা পিয়াজখিনি আৰু জলকীয়াকেইটা দি দিছোঁ। আৰু আজি এইটো একদম মই মছলাবিহীন বনাইছোঁ। লগত দিছোঁ আধা চামুচ নিমখ, অকণমান জলকীয়া গুড়ি আৰু অকণমান হালধি গুড়ি। ভালকৈ পিঁয়াজখিনি অকণমান ফ্ৰাই হ'বলৈ দিছোঁ। অলপমান ফ্ৰাই হ'লেই হ'ব পিঁয়াজখিনি। তাৰপিছতে মই কাটি থোৱা শাকখিনি তাত দি দিম। এয়া মই কাটি থোৱা শাকখিনি দি কিনে ভালদৰে অলপ সময় লৰাই ল'ম। অলপ পানী ওলাইছে শাকখিনিৰ পৰা। তাৰপিছত অলপ সময় ভজাৰ পিছত মই যিটো কণী ৰাখিছিলোঁ সেইটো এনেদৰে দি দিছোঁ আৰু ভালদৰে 5-6 মিনিটমানৰ কাৰণে বনাই ল'ম। তাৰপিছত মোৰ একদম ফটাফটছে ড্ৰোন শাক ৰেডি। আপোনালোকেও ট্ৰাই কৰি চাবচোন, খাই কিন্তু বিৰাট ভাল লাগে। আজি এই ভিডিঅ'টো কেনে পালে মোক কমেণ্ট কৰি জনাব। যিসকলে নতুনকৈ চাইছে মোৰ চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি ভিডিঅ'টো চোৱাৰ বাবে থেংক ইউ। বাই বাই।